তুমি এৰি যোৱাৰ পাছৰে পৰা গোটেই ঘৰখন জনশূন্য হৈ পৰে। ৰাইজে ভাবিবৰ বাধ্য হ'ল ঘৰখন বেছিদিন টিকি নাথাকিব। পচন্দ বতাহজাকেও এনে অনুভৱেই কঢ়িয়াই আনে। তুমি এৰি যোৱাৰ পাছৰে পৰা গোটেই ঘৰখন জনশূন্য হৈ পৰিল। লগে লগে আমিবোৰ বিনামূলীয়া হৈ পৰিলোঁ। আটাইবোৰ বিপথগামী হ'ল। সেই ঘৰটো বিনামূলীয়াকৈ বিসৰ্জন দিলোঁ। তুমি এৰি যোৱাৰ পাছৰে পৰা গোটেই ঘৰখন জনশূন্য হৈ পৰিল। অকলশৰীয়া মোৰ অৱস্থা দেখি ৰাইজ আচৰিত হৈ পৰিল। লগতে শিলেও কান্দি উঠিল। মানুহ তেতিয়া মানুহ হৈ পৰিল। তুমি এৰি যোৱাৰ পাছৰে পৰা গোটেই ঘৰখন জনশূন্য হৈ পৰিল।